ভাগ লাগিল তাৰপিছত ৰৈছোঁ কিয় বা এই কিয় মানে মায়ে মাৰিব আপোনাক মায়ে মাৰিব তোৰ মাৰে আমাক মাৰিব কিয় বুটা বান্ধি পাম বুলি কৈছি আজি ৰাতিপুৱা মোক বাঢ়ি পিঠা চাগে বেছি দামাম কিয় যদি মই মেট্ৰিকত ফেইল কৰোঁ তাম মাৰিব আপোনাক তই মেট্ৰিকত ফেইল কৰিবি মই মাৰ খাম কাৰণটো কি তই ফেইল কৰিবি ভাই তোক মাৰিব পঢ়াইছিলি একা মই তোক কি হেৰি কৰা নাই নহয় একে গোটেই স্কুলত তোক ছয়টা মাষ্টৰে পঢ়ায় মই 8টা মাষ্টৰে পঢ়াই কি কৰিম মই পাৰাখিনি কৰি দিছোঁ তোক মেট্ৰিক কেনেকৈ পাছ কৰে টিউশ্যন মাষ্টৰ দিলে মেট্ৰিক পাছ কৰে চব চলি হয় তোৰ মাৰে কৈছে নে কি নিজেও কৈছিলে পাছ কৰি দিম বুলি যেনেকৈ এইবাৰ তই তাৰমানে থিয়েটাৰত গৈ ৰেডি হৈ থাক ভাই আচ্ছা মোক নকবি পিছত কি এতিয়া উঠছে নেকি পাছ কৰিছে আকা এতিয়াই উঠা হৈছিল কাম কৰিবলৈতো গম নাপায় আৰু সোমাই থ'লে দেৰি হয় এই তোক 2টা প্ৰশ্ন সোধো ৰাতি ৰাতি দিন এগিলা বাদ দি তোক মই 2টা প্ৰশ্ন সোধো কি যদি এই প্ৰশ্নৰ 2টা উত্তৰ দিব পাৰ তেতিয়াহ'লে তই মেট্ৰিকত পাছ কৰিবি আৰু যদি ভুলকৈ এৰে তেতিয়াহ'লে তই ফেইল কৰিবি পাৰিবি সঁচাকৈ পাৰিবি তই এতিয়া মোক এটা কথা কওঁ এই আমেৰিকা বেছি দূৰ নে সূৰ্যটো বেছি দূৰ কোনটো বেছি দূৰত আছে আমেৰিকা বেছি দূৰ আছে আমেৰিকা বেছি দূৰত আছে কি ক সঁচাই নেকি আমেৰিকা ক'ত আছে একো গম নাপায় দেখাও নাপায় এইটো সূৰ্য কনফিউজটো ময়ো হ'লোঁ ক'ত আছে আমেৰিকা চাই লাভ নাই দেখা নাপায় আমেৰিকা এটা প্ৰশ্ন পাৰিলি বাৰু এতিয়া দ্বিতীয় প্ৰশ্নটো তোক সোধোঁ মেট্ৰিক পাছ কৰিব যদি নৰো কি মাৰিব মোৰ তেতিয়া মই গালি পাৰি আছোঁ মোৰ হাঁহি উঠি আছে মই চাওঁ গিলা আজি আচ্ছা তই বাৰু মেট্ৰিক পাছ কৰিবি মেট্ৰিক পাছ কৰিবি কৰি তই পঢ়ি শুনি কি হবিনো ডাঙৰ হ'লি ভেটেনাৰী ডাক্তৰ বেলেগৰ সপোনা নাই চিধা ভেটেনাৰী কাৰণটো কামৰ কি আৰু পশু একো ক'ব নোৱাৰে গৰু ছাগলী কাকো একো যে মোক ভুল চিকিৎসা কৰিছে বেজি কথাই নাই পেট ফুলাৰো এটাই চেনীৰো এটাই বেজি যেতিয়া মানে মাৰি থৈ আহিলোঁ এনেকৈ যায় তই ভয়া কৰিবি কিয়া তই গৰু ছাগলক সেনেকৈ হেৰি কৰি আছা কৰিবিগৈ তই এইগিলা নপঢ়বি ভাই পঢ়িব কি লাগে ডাক্তৰ হ'ব লাগে এই ডাক্তৰ হ'ব লাগিলে পঢ়িব লাগিব পঢ়া শুনা কথা ডাক্তৰ হ'লি আচ্ছা এই শুনচোন তোক এতিয়া মই অংক পাৰ নে নৰ তই অংক পাৰোঁ কি পাৰ নে মই তোক এটা মুখে ক'ব পাৰা অংক দিম তইতো অলপমান ধৰ পাৰে আজিকালি মেট্ৰিক চেট্ৰিক তই 10 বাৰ 12 বাৰ দিলি যেতিয়া তই বহুত স্মাৰ্ট হৈ গৈছ হয়নে অংকততো তই বহুত নম্বৰ পা 100ৰ ভিতৰত 2 3 বহুত নম্বৰ পা হয়নে তোক এতিয়া মই এটা জেনেৰেল প্ৰশ্ন সুধিম অংকটো বুদ্ধি গ'ল নেকি এনেকৈ বহুত দীঘলীয়া কৈছোঁ কওঁতে নহয় ধৰি লোৱা হ'ল সংখ্যাটো এক্স এই ছাৰ 100 কথা নকওঁ দেই 100 কথা নক'ব কি 100 কথা নক'ব 100 কথা নক'ব বেলেগ যি কওঁ অকল 100 বাহিৰে বাকী 100 বাহিৰে যি কওঁ তাকে কওক মই চব উত্তৰ দিম কিন্তু 100 কথা নক'ব 100 কথা মাথাটো চাই গৰম হৈ যায় 100 কথা নক'ব 100 কথা নক'ব বেলেগ কথা কি হ'ব মই কৈ আছোঁ যে ধৰি লোৱা হ'ল সংখ্যাটো এক্স তই বাৰু একেটা কথা কৈছোঁ 100 কথা নক'ব 100 কথা নক'ব তই পগলা হ'লি নেকি বে তোক মই অংকৰ কথা সুধিছোঁ তই পগলা হৈছ নেকি কি সুধিব সংখ্যা সোধক তই পগলা হৈছ নেকি সোধক কি সুধিব সংখ্যা সেইটোৱে ক'লোঁ মই কোনটো ধৰি লোৱা হ'ল সংখ্যাটো এক্স এক্সৰ নাম বুলি মোৰ মাথা গৰম হৈ যায় তাই মোক পাগল কৰি দিলে চা গম পাইছে এক্সে তোক পাগলা কৰি দিলে তই তাৰমানে এইগিলা এক্সে দি অংকই নকৰোঁ পিছে মই তোক এক্স নোহোৱাকৈ মই বেলেগ অংক দিব নোৱাৰোঁ আৰু তোক এক্সে দিব লাগিব কাৰণ মই মেট্ৰিক ফেইল তই মেট্ৰিক ফেইল আপোনাৰ পিঠি ফালবো মেট্ৰিক ফেইল বাদ দে মই যাওঁ তই মায়ে আপোনাৰ পিঠি ফালবো বাদ দে মই যাওঁ মানে ক'ত তই আহিছ তই যাগে যা সুখমতে বাছ কৰিব দে যাগে যা বাছো সুখমতে কৰিব লাগে সোমাই উঠছোঁ মাত্ৰ চালা বেৰেট পে মাথাটো খাব আহিছে যা তোৰ কথা সুখমতে কৈছোঁ যা সুখমতে খাবা নেদা বুলি ক'ব সুখমতে ঘূৰাব নেদা সুখমতে বাছ কৰিব নেদা সেইটো ভানা আৰু নেকি চব সুখমতে লাগে যা মোক সুখমতে ভালকৈ পঢ়াব পৰা নাই যাগে যা বাদ দে নাযাওঁ মই প্ৰশ্ন সোধক নাই নোৱাৰোঁ সোধক প্ৰশ্ন সোধক মই মেট্ৰিক পাছ কৰিব লাগিব সোধক তই যাওঁ নহ'লে মই হ'লেও যাওঁ তই কোবাল যা যাগে যা কি হ'ল মায়ে কি মাৰিব
আমাক মাৰিব